হেল্ল' গাইজ আৰু অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো অলপ ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। তো ভিডিঅ'টো হৈছে এনেকুৱা ধৰণৰ, যিহেতু মোৰ দোকান আছে আৰু দোকান থকাৰ কাৰণে তাৰমানে আপোনাৰ কি হয়, আপোনাৰ চিকিউৰিটিৰ কাৰণে এটা কেমেৰা লাগে, একচুৱেলি CCTV কেমেৰা। তো এটা কেমেৰা লাগে, সেইটো কাৰণে মই এটা কেমেৰা কিনিলোঁ আৰু আপোনালোককো দেখুৱাওঁ। আপোনালোকৰ ঘৰত হওক বা আপোনাৰ দোকানত হওক, য'তেই নহওক, আপোনাৰ ফাৰ্ম আছে কিবা তেনেকুৱা ধৰণৰ ক'ৰবাত আপোনালোকেও এইটো লগাব পাৰে। তো এই বিষয়ে মই আজি আপোনালোকক গোটেই ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই লওক। হৈছে এইটো, আৰু এইটো আপোনাৰ CP প্লাছৰ হয়, খুব এটা ভাল ব্ৰেণ্ড হয়। আৰু CP প্লাছৰ E28A মডেল নাম্বাৰ, আপোনালোকে নোট কৰি ল'ব পাৰে, E28A। আৰু এইটো মই নিজে ইউজ কৰি থকা এতিয়া প্ৰায় 1 মাহৰ ওপৰত হ'ল, সেইটো কাৰণে মই ইয়াৰ আপোনালোকৰ ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাব। আৰু আপোনাৰ যদি দোকান আছে বা আপোনাৰ ঘৰৰ আগফালেও আপুনি লগাব পাৰে, বা আপোনাৰ যদি কিবা ফাৰ্মিং আছে। কিন্তু এইটো হৈছে আপোনাৰ এটা ছিংগল কেমেৰা, যোনটো ৱাইফাই দি কানেক্ট কৰি আপোনালোকে ইয়াৰ ফুটেজবিলাক ৰাখিব পাৰে। যিহেতু মই এইটো আনবক্সিং কৰিবলগীয়া কোনো কথা নাই, কাৰণ কেলৈ মই অলৰেডি এইটো আনবক্সিং কৰিয়ে ৰাখিছোঁ। মই 1 মাহ হৈ গ'ল, আপোনালোকক কৈছোঁ মই ইয়াৰ 1 মাহৰ পৰা মই এইটো ব্যৱহাৰ কৰি আছোঁ। তো মই আপোনালোকক কেমেৰাটো দেখুৱাইছোঁ। কেমেৰাটো হৈছে এইটো, বহুত বেছি ডাঙৰ নহয়, সৰু কেমেৰা হয়, কিন্তু খুব এটা কামৰ বস্তু হয়। ৱাইফাই দি এইটো কানেক্ট কৰিব পাৰি। ৱাইফাই কেনেকৈ কি কানেক্ট কৰিব লাগে মই সম্পূৰ্ণ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে আপোনাৰ CP প্লাছৰ হয়, আৰু ইজি কেম প্লাছ এইটো হৈছে ইয়াৰ এপটো, যোনটো এপৰ থ্ৰুৱেদি আপুনি এই CP প্লাছৰ কেমেৰাটো কানেক্ট কৰিব লাগিব। আৰু ৱাইফাই হোম কেমেৰা লিখা আছে। আৰু ইয়াত মানে আপোনাৰ 1080p ফুল HD ভিডিঅ' আপুনি ফুটেজ পাব, যোনটো আপোনাৰ কেমেৰাটোৱে আপোনাৰ ভিডিঅ' ৰেকৰ্ড কৰিব। সেই ভিডিঅ'খিনি আপুনি 1080p ফুল HD পাব। আপোনাৰ ছাপৰ্ট অন VIF, আৰু এইটো হৈছে আপোনাৰ 360 আচলতে ঘূৰিব গোটেই কেমেৰাটো। আৰু এইটো আছে আপোনাৰ মোশ্যন ডিটেকশ্যন এলাৰ্ট। মোশ্যন ডিটেকশ্যন মানে আপোনাৰ কেমেৰাটোৰ আগত যদি যিকোনো ধৰণৰ মোশ্যন হয়, তেতিয়াহ'লে কেমেৰাটোৱে আপোনাক ডিটেক্ট কৰিব, আপোনাৰ মোবাইললৈ আপোনাৰ নটিফিকেশ্যন পঠিয়াব। আৰু এইটো হৈছে মোশ্যন ট্ৰেকিং। মোশ্যন ট্ৰেকিংটো এনেকুৱা এটা বস্তু, যোনটো বস্তু আপোনাৰ যেতিয়া কেমেৰাটোৰ আগত ধৰি লওক কোনোবা মানুহ এজন ইফাল সিফাল কৰি আছে, তো ই মানে আপোনাৰ এনেকৈ নিজে নিজে ইফালে ঘূৰিব। তো মোশ্যন ট্ৰেকিঙৰ বস্তুটো এইটো। আৰু প্ৰাইভেচি মোড আছে, IR লাইটছ, তাৰমানে আপোনাৰ নাইট ভিজনো ইয়াত দিয়া আছে, কিন্তু সম্পূৰ্ণ নাইট ভিজন নহয়, আপুনি ৰাতিও ইয়াৰ ক্লিয়াৰিটি খুব ভাল পাব। তো এই গোটেইকেইটা ফিচাৰ্ছ ইয়াত আছে। আৰু মডেলটো আপোনালোকে নোট কৰি ল'ব, E28A 2 মেগাপিক্সেল ফুল HD কেমেৰা। তো এইটো ফুল HD কেমেৰা হয়, কাৰণ মই আপোনালোকক ক'লোৱে 1080p যিকোনো আপোনাৰ ৰেকৰ্ডিং 1080p ফুল HDত কৰিব। তো ইয়াত 4mm লেন্স লাগি আছে, 4mm আপোনাৰ ৱাইড হ'ব। আৰু ৱাইফাই আপোনাৰ 15 মিটাৰ দূৰলৈকে কাম কৰিব। আপোনাৰ ঘৰত হওক বা যদি দোকানত যদি ৱাইফাই লাগি আছে, তেতিয়াহ'লে যিমানেই দূৰত নহওক 15 মিটাৰ দূৰৰ পৰা ই ৱাইফাইটো কানেক্ট কৰিব। আৰু ইয়াৰ দামটোৰ কথা কৈ দিছোঁ। দামটো ইয়াত আপোনাৰ MRP বহুত লিখা থাকে, 3200 লিখা আছে, কিন্তু আপুনি যদি ফ্লিপকাৰ্টত চাই, তেতিয়াহ'লে ফ্লিপকাৰ্টত ইয়াৰ আপুনি দাম 1600ৰ পৰা 1800 ভিতৰত পাই যাব। মই ইয়াৰ লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ চেক কৰি ল'ব। তো এইটোৱে হ'ল আপোনাৰ CP প্লাছৰ এই সৰু কেমেৰাটো। আৰু ইয়াত আপোনাৰ 4mm লেন্স লাগি আছে, আৰু ইয়াত মই আপোনালোকক দেখুৱাই দিছোঁ তলত। আৰু এতিয়া দেখাইছোঁ মই আপোনালোকক মেইন জেগাটো। যেতিয়া কেমেৰাটো আপুনি এনেকৈ ওপৰলৈ ঠেলি দিব, ঠেলি দিয়াৰ পাছত ইয়াত আপোনাৰ এটা জেগা ওলাব, য'ত আপুনি মেমৰিখন লগাব পাৰিব। মানে এইটো বহুত ছিক্ৰেটলি দিছে জেগাটো, য'ত আপোনাৰ মেমৰি লগাব। আৰু ইয়াত আপুনি 128 GB লৈকে মেমৰি ইয়াত ছাপোৰ্ট কৰে, আৰু আপুনি 128 GB লৈকে ইয়াত মেমৰি লগাব পাৰে। আপোনাৰ গোটেই মটৰটো 360 ঘূৰে, গোটেই কেমেৰাটো 360 হয়। এইফালে আপুনি এনেকৈ কৰি ঘূৰাব পাৰে, আৰু এইফালে আপোনাৰ এনেকৈ কৰি ঘূৰাব পাৰে। তো এইটো গোটেইটো 360 হয়। আৰু ইয়াত পিছফালে আছে আপোনাৰ চাউণ্ড বক্সটো, য'ত আপুনি এই কেমেৰাটোৰ পৰা ভইচখিনি আপোনাৰ মোবাইলত আপুনি শুনিব পাৰিব লাইভ, আৰু যিখিনি ৰেকৰ্ড হ'ব চব ইয়াৰ পৰা ৰেকৰ্ড হ'ব। তো মই এইটো কানেক্ট কৰি মোৰ নিজৰ পাৱাৰ বেংকটোৰ লগত, কাৰণ কেলৈ ৱাইৰডাল বহুত চুটি হৈছেতো। ইয়াত আপুনি এনেকুৱা এটা এডাপ্টৰ লগাই ল'ব পাৰে। এডাপ্টৰটো আপুনি ইয়াৰ পৰা লগালে, ইয়াৰ পৰা লগাই আপুনি পাছফালে যোনটো এডাপ্টৰ পিন আছে, ইয়াত যোনটো এডাপ্টৰ পিন আছে, সেই এডাপ্টৰ পিনটোত আপুনি লগাই মেলি ধুনীয়াকৈ বৰ্ডত ফিটিং কৰি দিব পাৰে। কিন্তু মই এইটো কৰা নাই, মই কাৰণ কেলৈ এতিয়া ইয়াত যিহেতু এক্সটেনশ্যন বৰ্ড নাই, সেইটো কাৰণে মই ডাইৰেক্ট আপোনাক পাৱাৰ বেংকত লগাই ৰাখোঁ। তো এইফালে লাইট জ্বলি গ'ল পাৱাৰ বেংকত, ই পাৱাৰ ছাপ্লাই পাই গ'ল। পাৱাৰ ছাপ্লাই পোৱাৰ লগে লগে ই ঘূৰিব আৰু ৱাইফাইটো বিচাৰিব।
আৰু এপটো হৈছে এইটো ইজি কেম প্লাছ এপটো। আৰু এইটো আপুনি প্লে ষ্ট'ৰত পাই যাব। প্লে ষ্ট'ৰৰ পৰা এইটো ডাউনলোড কৰি ল'লে আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পাছত ইয়াতে আপোনাৰ ওপৰত যোনটো প্লাছ আইকন আছে, যিহেতু মোৰ আৰু এটা কেমেৰা আছে, সেইটো ইয়াত কানেক্ট হৈ আছে, অনলাইন দেখাই আছে। আৰু এইটো হৈছে আপোনাৰ প্লাছ আইকনটোত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনটো মডেল কেমেৰাটো, এইটো হৈছে আপোনাৰ E28A। এই মডেলটো আপোনালোকে বিচাৰিব, কাৰণ CP প্লাছৰ বহুতকেইটা কেমেৰা আছে আৰু বহুতকেইটা কেমেৰাত আপুনি যোনটো কেমেৰা লয় সেইটো ইয়াত মডেলটো আপুনি বিচাৰিব। আছে আপোনাৰ যোনটো E28A CP, এইটো আপোনালোকে দেখিছে। এই এপটো এই কেমেৰাটোত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত ইয়াত নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ ইয়াৰ যোনটো ৱাইফাই ঘৰত লাগি আছে, সেই ৱাইফাইটো আপুনি পাছৱৰ্ডটো ইয়াত দি দিব। আৰু মই ইয়াত পাছৱৰ্ডটো দি দিলোঁ। আৰু পাছৱৰ্ডটো দিয়াৰ পাছত আপোনালোকে আকৌ নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত আপোনাৰ এনেকুৱা এখন বাৰকোড আহিব, যোনখন বাৰকোড এই কেমেৰাটোৰ আগত, এই কেমেৰাটো যেতিয়া আপুনি অন কৰিব, মই এতিয়ালৈকে অন কৰা নাই, অফ হৈ আছে। এনেকৈ আপুনি যেতিয়া দি দিব, এই কেমেৰাটোৱে নিজে এই বাৰকোডখন স্কেন কৰি ল'ব। আৰু স্কেন কৰাৰ পাছত আপোনাৰ মোবাইলত এপটোত কেমেৰাৰ ফুটেজ, ইয়াৰ CP প্লাছৰ যোনটো কেমেৰাৰ ফুটেজ, সেইটো আপোনালোকৰ ইয়াত আপোনালোকে দেখিবলৈ পাব। যোনখন QR কোড সেইটো আপোনালোকে কেমেৰাৰ আগত এনেকৈ দেখাই দিব। এনেকৈ দেখাই দিয়াৰ পিছত আপোনাৰ ই অট'মেটিকেলি ইয়াৰ কেমেৰাটোৱে এই বাৰকোডটো স্কেন কৰিব। বাৰকোডটো স্কেন কৰাৰ পিছত আপোনাৰ ধুনীয়াকৈ তাত গোটেই কেমেৰা ছেটিংছখিনি আহিব। তো মই প্ৰথম ইয়াক পাৱাৰটো দি দিওঁ, আৰু পাৱাৰটো দিয়াৰ পাছত আপোনালোকক গোটেই স্কেন কৰি আপোনালোকক দেখাই দিওঁ। পোৰ্ট দিয়া আছে ইয়াত, C টাইপ পোৰ্ট। আৰু ইয়াত আপোনাৰ USB-টো কানেক্ট কৰি ডাইৰেক্ট এইটো প্লাগ ইন কৰি দিব। প্লাগ ইন কৰাৰ পিছত 5-10 ছেকেণ্ড কাৰণে আপুনি ৰখিব। ই অট'মেটিকেলি, ইয়াত কোনো ধৰণৰ অন কৰিব নালাগে, অট'মেটিকেলি ই অন হৈ যাব। এতিয়া দেখিছে অন হৈ গ'ল। তো ই ৱাইফাই বিচাৰিছে এতিয়া। আৰু তেতিয়া আপুনি ৱাইফাই যেতিয়া দেখাব, তেতিয়া আপোনালোকে এই বাৰকোডখন এই কেমেৰাৰ আগত এনেকৈ দেখাই দিব। তো আপোনালোকে দেখিলে ৱাইফাই কানেকশ্যন ছাকচেছ বুলি ক'লে, তাৰমানে ইয়াত তো মোৰ কানেক্ট হৈ গ'ল। কানেক্ট হৈ যোৱাৰ কাৰণে এতিয়া আপুনি এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনাৰ অট'মেটিকেলি 2 মিনিটৰ ভিতৰত গোটেই ছেটআপটো আহি যাব। তো আপোনালোকে দেখিলে এইটো CP প্লাছ E28A এডেড ছাকচেছফুলি আহিলে। আৰু ইয়াৰ পাছত আপোনালোকে ইয়াৰ পৰা ডান কৰি দিব। ডান কৰাৰ পিছত মোৰ আগতে ইয়াত এটা কেমেৰা আছিলে, এতিয়া 2টা হৈ গ'ল। আৰু আপোনালোকে দেখিছে ইয়াৰ ফুটেজ। তো মোৰ নেটটো অকণমান শ্ল' হৈ আছে, সেইটো কাৰণে অলপ টাইম লাগিছে। তো মই কেমেৰাটো এইফালে ঘূৰাই দিলোঁ। তো ঘূৰাই দিয়াৰ পাছত এইটো এংগলৰ গোটেই ভিউটো কেপচাৰ কৰি আছে। তো ইয়াত মই আপোনালোকক অপশ্যনকেইটা দেখুৱাই দিছোঁ। অপশ্যনত আপোনালোকে ইয়াত এই এৰ'ডালত যেতিয়া ক্লিক কৰিব, ইয়াত আপোনালোকে পাই যাব গেলেৰী, আপোনাৰ প্লেবেক, আৰু ইয়াত আপোনাৰ কালাৰ থিম, প্ৰাইভেট মোড, IR নাইট ভিজন, আপোনাক মই যোনটো তেতিয়া কৈছিলোঁ বক্সত লিখা আছিলে। তাৰপিছত এইকেইটা আপোনালোকে মোশ্যন ট্ৰেকিং, মোশ্যন ডিটেকশ্যন, তাৰপিছত চাউণ্ড ডিটেকশ্যন, চাইৰেন অপশ্যন আপোনালোকে ইয়াত পাই যাব। আৰু ইয়াত আপোনালোকে CP প্লাছৰ নিজৰ ক্লাউডো পাই যাব। ছাবস্ক্ৰাইব কৰিব লাগিব, ছাবস্ক্ৰাইব ফৰ ক্লাউড ৰেকৰ্ডিং। এইটো আপোনাৰ ইয়াত মেমৰিত নহয়, ডাইৰেক্ট মেমৰিতটো আপোনাৰ ৰেকৰ্ড হ'বই, কিন্তু আপোনাৰ ক্লাউডতো এক্টিভ থাকিব, মানে ক্লাউডতো আপোনাৰ আপলোড হৈ থাকিব। ইয়াত যদি আপোনালোকে চায়, তেতিয়াহ'লে ক্লাউডৰ এইটো 24/7 প্লেবেক এভেইলেবিলিটি। তো 24 ঘণ্টা আপোনালোকে ইয়াৰ ৰেকৰ্ডিং পাই থাকিব। যদি ছাবস্ক্ৰিপশ্যন ল'ব বিচাৰে, তেতিয়াহ'লে 199 আপোনাৰ 30 ডেইজ, 999 180 ডেইজ, আৰু 1700 মানে 1800 টকাই ধৰি লওক, 1799 365 ডেইজ, মানে 1 বছৰৰ কাৰণে। আৰু ইয়াৰ ইভেণ্টবিলাক ৰেকৰ্ডিং হ'ব আপোনাৰ 7 দিনৰ কাৰণে। 7 দিন ইয়াৰ যিখিনি আপোনাৰ ভিজুৱেল থাকিব, যিখিনি ফুটেজ থাকিব, 7 দিনৰ কাৰণে আপোনালোকে ক্লাউডত পাই যাব। তো মই এইটো এতিয়া নাই লোৱা, সেইটো কাৰণে মই আপোনালোকক ইয়াৰ যিখিনি ফিচাৰ্ছ আছে সেইখিনি মই আপোনালোকক দেখুৱাই দিওঁ। মই এতিয়া আপোনালোকক দেখুৱাম যে নাইট ভিজনটো ইয়াৰ কেনেকুৱা।
নাইট ভিজনটো এবাৰ চাই লওক। আৰু নাইট ভিজনটোৰ কাৰণে আপোনালোকে IR নাইট ভিজনত আপোনালোকে ক্লিক কৰি ইয়াক যদি আপোনালোকে অন কৰি দিয়ে তেতিয়াহ'লে নাইট মোড অন হৈ যাব। আৰু অলৰেডি নাইট মোড অন হৈ গ'ল, কিন্তু মোৰ নেটৱৰ্কটো অকণমান ডাউন হৈ আছে। আপোনালোকে চাব পাৰে যে কেমেৰাটোত কিমান Mbps-ত গৈ আছে। ইয়াত 199 তেনেকুৱা ধৰণৰ kbps-ত গৈ আছে। তো এতিয়া ব্লেক এণ্ড হোৱাইট হৈ গ'ল, তাৰমানে নাইট ভিজন অন হৈ গ'ল। এতিয়া এইফালে নাইট ভিজনটো অন আছে, কিন্তু নাইট ভিজনটো অন থাকিলেও মোৰ লাইট জ্বলি আছে। সেইটো কাৰণে ইয়াৰ ক্লিয়াৰিটিটো ভাল পাইছে। মই সম্পূৰ্ণ লাইটটো অফ কৰি দেখুৱাই দিছোঁ। তাৰপিছত আপোনালোকে চাওক যে ইয়াৰ কেনেকুৱা ধৰণৰ নাইট ভিজনত কাম কৰে। তো মই এতিয়া লাইটটো অফ কৰিছোঁ, আপোনালোকে চাই থাকক। তো মই এতিয়া সম্পূৰ্ণ লাইটবিলাক অফ কৰি দিলোঁ। এতিয়া মই এবাৰ কেমেৰাটো আগফালে গৈ আপোনালোকক দেখুৱাই দিছোঁ। তো অলপমান নেটটো শ্ল' আছে, সেইটো কাৰণে মই ইয়াৰ অৰিজিনেল ফুটেজ মই ৰেকৰ্ডিং কৰা আছে এই ভিডিঅ'টো। তো ইয়াত কেনেকুৱা ধৰণৰ ভিউজ আহিছে সেইটো মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। আৰু এতিয়া আপোনালোকে চাই E20 আৰু অডিঅ' কোৱালিটি আপুনি নহয় কেমেৰাটোৰ পৰা শুনে অডিঅ' কোৱালিটি আৰু ইয়াৰ কোৱালিটি পাইছে আপোনালোকে কমেণ্ট জনাব। আৰু ইয়াত আৰু কেইটামান আপোনালোকৰ কেমেৰাৰ ফিচাৰ্ছ দেখুৱাই দিওঁ। এইফালে যদি আপোনালোকে এইটো ইয়াত ক্লিক কৰে আৰু ক্লিক কৰি যদি ডাইৰেকশ্যনত যায় তেতিয়াহ'লে আপোনালোকে গোটেই জয়ষ্টিকটো পাই যাব। জয়ষ্টিকত আপোনালোকে কেমেৰাটো যোনফালে মুভমেণ্ট কৰিব বিচাৰে সেইফালে আপোনালোকে মুভমেণ্ট কৰিব পাৰিব। মইতো আপোনালোকক কৈছোঁৱেই মোৰ অলপ নেটটো শ্ল' হৈ আছে, সেইটো কাৰণে ই অলপ টাইম লৈছে ঘূৰিবৰ কাৰণে। যোনফালে আপোনালোকে জয়ষ্টিক আপ হ'লে আপ, ডাউন হ'লে ডাউন, আপোনালোকে যোনফালে আপোনালোকে ঘূৰাব বিচাৰে সেইফালে ই মুভমেণ্ট কৰিব। তো ইয়াত ম'শ্যন কিছুমান ডিটেকশ্যনো লাগি আছে। ম'শ্যন ডিটেকশ্যনবিলাক এনেকুৱা ধৰণৰ। ইয়াত যদি ম'শ্যন ট্ৰেকিং আৰু ম'শ্যন ডিটেকশ্যন মই দুইটা অন কৰি দিওঁ তেতিয়াহ'লে মই যদি এতিয়া হাতখন যদি এইফালে নিওঁ কেমেৰাটোৰ আগত যদি হাতখন এনেকৈ নিওঁ তেতিয়াহ'লে এই কেমেৰাটো অট'মেটিকেলি ই মুভমেণ্ট কৰিব। তো মোৰ হাতখন এইফালে আহিলে, তো সেইটো কাৰণে ই এইফালে আহিছে। তো এনেকৈ যদি আগফালে মানুহ বা যিকোনো ধৰণৰ জন্তুৱে হওক দি থাকে তেতিয়াহ'লে ইও কেমেৰাটো সেইফালে ট্ৰেকিং কৰি থাকিব। আৰু যদি আপুনি মাজতে স্ক্ৰীনশ্বট ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'বৰ কাৰণে ওপৰ যোনটো এইটো কেমেৰা আইকনটো দেখিছে ইয়াত যদি আপোনালোকে ক্লিক কৰি দিয়ে তেতিয়াহ'লে ই ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ ল'ব। আৰু স্ক্ৰীনশ্বটৰ আপোনালোকে কোৱালিটি মই আপোনালোকক দেখুৱাই দিছোঁ। এখন হৈছে স্ক্ৰীনশ্বট। তো এনেকুৱা ধৰণৰ স্ক্ৰীনশ্বটো আপুনি এই কেমেৰাটোৰ পৰা ল'ব পাৰিব। এইফালে মোৰ আৰু এটা ডাঙৰ কেমেৰা আছে, এইটো CP+ আপোনাৰ Z32G হয়। আৰু এইটো এটা বহুত ভাল কেমেৰা। ইয়াক ৱাইফাই নালাগে, ইয়াত আপুনি চিম লগাব পাৰে। যদি ইয়াৰ বিষয়ে আপোনালোকে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব। মই ইয়াৰ ফুল ভিডিঅ' মই আপোনালোকক দিম। আৰু এইটো এটা খুব ভাল কেমেৰা হয়। আপোনালোকৰ যিকোনো 4G চিম ইয়াত আপুনি ইনষ্টল কৰি ইয়াত লগাব পাৰে। ধুনীয়াকৈ আপোনালোকে ফুটেজবিলাক কোনো বাফাৰ নোহোৱাকৈ, ৱাইফাই নহ'লেও হ'ব, আপোনাৰ ইয়াৰ পৰাই ডাইৰেক্ট আপুনি মোবাইলত চাব পাৰিব। আৰু সেইটো কেমেৰাৰ এইটো CP+ Z32G আৰু ইয়াৰ মই আপোনালোকক ফুটেজ দেখুৱাই দিছোঁ। এইটো মানে ইয়াক ৱাইফাই নহ'লেও চলি থাকে। তো ই ৱাইফাই নহ'লেও চলি থাকে। আৰু ইয়াৰ ফিচাৰ্ছবিলাক ঠিক তেনেকুৱাই। এইফালে ডাইৰেকশ্যনত যদি যায় আপুনি জয়ষ্টিক ঘূৰাই তেতিয়াহ'লে ই এইফালে ঘূৰিব। এইফালে মই ইয়াত বহি আছোঁ আৰু এইফালে তলত হ'লে মানে তলত, এইফালে ওপৰত হ'লে এইফালে ওপৰত। তো আপোনালোকে এইটো কেমেৰাও ল'ব পাৰে। যদি আপোনাৰ ঘৰত ৱাইফাই নাই তেতিয়াহ'লে চিমত কানেক্ট কৰি এই কেমেৰাটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তো এইটোৱে আছিলে CP+ৰ E28A কেমেৰাটোৰ ৰিভিউ। ইয়াৰ গোটেই ফুটেজ আপোনালোকক দেখুৱালোঁ, কেনেকৈ কাম কৰে গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ কিবা ডাউট থাকি গৈছে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰিব। মই অন্য এটা ভিডিঅ'ত ইয়াৰ বিষয়ে ডিটেইলছত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু যদি এইটো ভিডিঅ' ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব। যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট কৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই।